আরে ভাই দিনটোৰ পৰা দিনটোলৈকে তো আমি বাৰে বাৰে টিপি থাকো বাৰে বাৰে চাৰ্জ দি থাকো বাৰে বাৰে টিপি থাকো বাৰে বাৰে চাৰ্জ দি থাকো আমাৰ মোবাইল ফোনটো বা ল্যাপটপটো আৰু চাৰ্জ লতেও টাইম লয় 2-3 ঘণ্টা সেইখিনি টাইমতো আমি বাদ নিদিও সেইখিনি টাইমতো আমি টিপি থাকো যাৰ বাবে মোবাইল ফোনটো বা ল্যাপটপটো হৈ যায় গৰম আৰু কেতিয়াবা ধামাকা হোৱাৰ চান্স থাকে কিন্তু যদি মই ভৱিষ্যতৰ কথা কওঁ আজিৰ পৰা 5-6 বছৰ পিছৰ কথা কওঁ আপুনি ইমান সময় ৰব লগাৰ দৰকাৰ নাই মাত্ৰ 5 সেকেন্ডৰ ভিতৰত মোবাইল ফোনটো চাৰ্জ হৈ যাব মাত্ৰ 10 সেকেন্ডৰ ভিতৰত আপোনালোকৰ ঘৰত থকা ইনভাৰ্টাৰটো ফুল চাৰ্জ হৈ যাব বা আমি যদি বেটাৰীত চলা কাৰৰ কথা কওঁ ধৰক মাত্ৰ 1-2 মিনিটৰ ভিতৰতে ফুল চাৰ্জ হৈ যাব আৰু তাৰ পিছত পুনৰ চলাই থাকক যিমান চলাই বেটাৰী শেষ নোহালৈকে হয় এইটো হবলৈ গৈ আছে কেনেকৈ হ'ব মই বাৰু এই ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম তো বলক আমি আৰম্ভ কৰোঁ চাওক আজিকালি আমি যিবিলাক বস্তুৰ সহায় লওঁ শক্তি ধৰি ৰাখিবলৈ সেইটো হৈছে বেটাৰী হয়তো লিথিয়াম আয়ন বেটাৰী নহয়তো লিথিয়াম পলিমাৰ বেটাৰী যাৰ গুণ আছে কি হি লাহে লাহে চাৰ্জ লয় বা শক্তিটো সোমাই লয় নিজৰ মাজত আৰু লাহে লাহে পিছত এৰি দিয়ে কিন্তু ভৱিষ্যতে আমি সুপাৰ কেপাচিটৰৰ সহায় লম বেটাৰীৰ সলনি মানে মোবাইল ফোনত কোনো বেটাৰী নাথাকে থাকিব সুপাৰ কেপাচিটৰ হৈছে এটা এনেকুৱা বস্তু যিয়ে বহুত স্পীডেৰে চাৰ্জ ল'ব পাৰে মানে 2 সেকেন্ড বা 3 সেকেন্ডৰ ভিতৰতে ফুল চাৰ্জ হৈ যায় কিন্তু ইয়াৰ এটা দুৰ্বলতা হ'ল যে যিমান স্পীডত চাৰ্জ ল'লে সিমান স্পীডত কি হ'ব ডিসচাৰ্জ হৈ যাব মানে শক্তিখিনি এৰিও দিব বেটাৰী দৰে লাহে লাহে পাৱাৰটো কমি নাযায় হঠাৎ পাৱাৰটো কমি যায় সো বিজ্ঞানীসকলে কি কৰিলে সুপাৰ কেপাচিটৰৰ যিখিনি শক্তি বহুত স্পীডত চাৰ্জ হোৱা সেই শক্তিখিনি লৈ আহিল আৰু বেটাৰীৰ যিখিনি শক্তি লাহে লাহে ডিসচাৰ্জ হোৱা সেই শক্তিখিনি মিলাই এটা এনেকুৱা সুপাৰ কেপাচিটৰ বনালে যিয়ে বহুত স্পীডত চাৰ্জ লয় মানে ধৰক 1-2 সেকেন্ডৰ ভিতৰত ফুল চাৰ্জ আৰু বেটাৰীৰ দৰে পিছত লাহে লাহে শক্তিখিনি এৰি দি থাকে মানে বহু সময়লৈকে আমি বেকআপ পাব পাৰো এইটো বৰ্তমানলৈকে মাৰ্কেটত আহা নাই কিন্তু একদম ফুল কনফিডেন্স ভৱিষ্যতে হ'বলৈ গৈ আছে এইটো সকলোতে ব্যৱহাৰ হ'ব সুপাৰ কেপাচিটৰ যে মোবাইল ফোনতে জাস্ট প্লাগ অন কৰক সুইচটো টিপি দিয়ক 10%, 20%, 30%, 40%, 100%, 5 সেকেন্ডত হৈ গ'ল ব্যৱহাৰ কৰি থাকক ওইলে আনি এনেকুৱা হ'ব ভৱিষ্যতে মানে বেটাৰী গুড বাই আহি যাব সুপাৰ কেপাচিটৰ আৰু ইয়াৰ বাবে আমি ব্যৱহাৰ কৰিম বা বিজ্ঞানীসকলে ব্যৱহাৰ কৰিব এবিধ গ্ৰেফাইন নামৰ পদাৰ্থ যি পদাৰ্থই এইটো বস্তু সম্ভৱ কৰি তুলিব এতিয়া গ্ৰেফাইনৰ মানে কাৰণে মই এটা ভিডিঅ' বনাম বাৰু যে কিমান আচৰিত পদাৰ্থ এইটো পৃথিৱীৰ সকলোতকৈ টান পদাৰ্থ পৃথিৱীৰ সকলোতকৈ পাতল পদাৰ্থ যিয়ে এই পৃথিৱীখন সলাই পেলাব সকলো কৈ আছো জাস্ট আজি এইখিনি কথাই ক'লো যে ভৱিষ্যতে আপুনি বেটাৰী দেখা নাপায় যি বেটাৰী লাহে লাহে স্লো চাৰ্জ হয় আৰু লাহে লাহে ডিসচাৰ্জ হয় ভৱিষ্যতে দেখা পাব সুপাৰ কেপাচিটৰ যিয়ে 5 সেকেন্ডত চাৰ্জ চাৰ্জ হৈ গ'ল আৰু লাহে লাহে ডিসচাৰ্জ আৰু এইটোৰ কিমান পাৱাৰ থাকিব জানেনে এনেকুৱা সুপাৰ কেপাচিটৰ আপুনি 30,000 বাৰ চাৰ্জ দিলেও ইয়াৰ শক্তি কমি নাযায় আজিকালিৰ বেটাৰী কি আৰু আজিকালিৰ বেটাৰী ধৰক 1000 বাৰ মান চাৰ্জ দিলে শক্তি কমি যায় কিন্তু সুপাৰ কেপাচিটৰৰ শক্তি সেম থাকিব আপুনি 50,000 বাৰ চাৰ্জ দিলেও একো নহয় মানে একদম পাৰ্মানেন্ট বস্তু আৰু এইটো কোনোদিন ধামাকাও নহয় যেনেকৈ Xiaomiৰ ফোন Samsungৰ ফোন মাজে মাজে ধামাকা হয় বেটাৰী কোনো ধামাকা নহয় কাৰণ এইটো বেটাৰীয়ে নহয় এইটো হৈছে সুপাৰ কেপাচিটৰ যাৰ কাৰণে মই এটা ভিডিঅ' বনাম বাৰু যে কেনেকুৱা বস্তু এইটো কেনেকৈ কাম কৰে সো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি ইয়াৰ ওপৰত কি ভাবে কওক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এইখিনিত থকা ডিবি নামৰ সিম্বলটো ক্লিক কৰি যদি আগলৈ এনেকুৱা টাইপৰ ভিডিঅ' চাব ইচ্ছা কৰে এখন কাৰ কিনিব ৰাস্তাত প্লাগ লগোৱা থাকিব বেটাৰী চেজ হৈছে সোমাই দিয়ক ৰখক এক পেকেট খাওক চাৰ্জ হৈ যাব ঘৰত গুচি যাওক What a life!